Hey guys, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। গণেশ পূজালৈ যাম। আপোনালোকক দেখুৱাম আমাৰ ঘৰৰ ওচৰত একচুৱেলি দুখন পূজা আছে। দুইখনলৈ যাম, লগতে অলপ ভিডিঅ' আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। আৰু বতৰটো খুবেই বেয়া, বৰষুণ দি আছে, সেইবাবে মই যোৱা নাছিলোঁ। এতিয়া বতৰটো অলপ চাফা হৈছে। বেছি বৰষুণ দিলে ভিডিঅ' কৰিবলৈ বৰ এটা অসুবিধা হয়, সেইকাৰণে যোৱা নাছিলোঁ। এতিয়া গা চা ধুই ধুনীয়াকৈ যাম। ভাবি আছোঁ কি চাবোনৰ সৈতে গা ধুম, খাৰ চাবোনে দিম নে ভিভেলে দিম, যিকোনো এটা দি ধুম বাৰুতে। গা ধুই অহাৰ পিছত লগ পাম। তো গা চা ধুই হৈ গ'ল, কাপোৰ কানি ধুনীয়াকৈ পিন্ধি ল'লোঁ। এতিয়া যাবলৈ ওলাইছোঁ, চাই থাকক ভিডিঅ'টো। বাইক চাইক থাকক, খোজকাঢ়ি যাম। তো আমি ধূপ চুপ লৈ আহি গ'লোঁ, ধূপ চুপ জ্বলাবলৈ। চাই থাকক ভিডিঅ'টো। আমাৰ পূজা ঘৰ আপোনালোকক দেখুৱাই আছোঁ, চাওক। এইফালে আছে, পূজা চলি আছে। চাওক, পূজা চলি আছে। আমাৰ ঘৰৰ ওচৰৰ পূজা আহিলোঁ চাবলৈ। শেষলৈকে চাই থাকক ভিডিঅ'টো। আমি ধূপ চুপ জ্বলাই লওঁ, তো ধূপ চুপ জ্বলোৱাৰ পিছত লগ পাম। এয়া চাকি জ্বলাই থৈ দিছে, ইয়াতে চাকি ধূপ জ্বলাব লাগিব। আৰু আপোনালোকেও চাই থাকক, মই ধূপ জ্বলাওঁ আৰু আপোনালোকৰ হৈ অলপমান প্ৰাৰ্থনা কৰি দিছোঁ। ভিডিঅ'টো চাওক। তো ধূপ চুপ জ্বলাই হৈ গ'ল, পূজা এয়া আৰম্ভ হৈ আছে আৰু ভিতৰত কিছুমান কাম কৰি আছে। আমি বেলেগ জেগাত গৈ আছোঁ, আপোনালোকক দেখুৱাইছোঁ, চাই থাকক ভিডিঅ'টো। তো আমাৰ ধূপ চুপ জ্বলাই হৈ গ'ল। এতিয়া আমি গণেশ মন্দিৰত গৈ আছোঁ, আমাৰ ঘৰৰ পৰা অলপ দূৰত হয়। তাৰ ভিডিঅ' আপোনালোকক দেখুৱাইছোঁ। একচুৱেলি এতিয়া 12:30 বাজিলে। তো কিছুমান মানুহে কয় আগবেলাৰ ভিতৰত ধূপ ধূনা জ্বলাব লাগে। তো কোনো শাস্ত্ৰত লিখা নাই যে 12 বাজি ইফালে ভগৱান নাহে, এইটো নিজৰ মনৰ ওপৰত বিশ্বাস হয়। জ্বলাই কৰি আহিলোঁ। এতিয়া মনটো যেনেকুৱা ফূৰ্তি লাগিব লাগিছিলে তেনেকুৱা নালাগিল। একচুৱেলি ৰাতিপুৱা বেলাত বৰষুণ দি দিলে, বৰষুণৰ কাৰণে গোটেই বোকা হৈ গ'ল, আহিব ভাল হোৱা নাই। আৰু ভিডিঅ'বিলাক কৰিও ভাল লগা নাই, মানুহবিলাকো অহা নাই, পূজা লগা নাই। আৰু সেই ৰাস্তা আপোনালোকে চাওক, গেলি আছে গোটেই বৰষুণত। আপোনালোকৰ হৈও মই ধূপ জ্বলাই দিছোঁ, লগতে আপোনালোকৰ হৈ প্ৰাৰ্থনা কৰি দিছোঁ। সকলোৰে দিনবোৰ ভাল হওক, তাকে কামনা কৰিলোঁ। এইখনেই আমাৰ ঘৰ, চাওক। এয়া আমি খোজকাঢ়ি আহিছোঁ, বাইকখন তাতে আছে। এয়া আমাৰ পুঠিমাৰী চেণ্টাৰৰ মাছমজিয়া। আৰু সেই মাছমজিয়াত এনেকৈ এটা ৰাস্তা আছে, আমি সেইতে গৈ আছোঁ। ভিডিঅ'টো চাই থাকক। এইখন LP স্কুল, মই পঢ়ি যোৱা স্কুলখন, 1 নং পুঠিমাৰী প্ৰাথমিক বিদ্যালয়। এয়া চাওক, একচুৱেলি কিবা ৰুম বনাই আছে। এয়া চাওক, ভালদৰে মই দেখুৱাই দিম। গছ গছনিৰ পৰা ভালদৰে দেখা নাই আপোনালোকে। এখন চাওক, স্কুলখন এবাৰ ভালদৰে। এয়া চাওক, বনাই আছে ঘৰ। একচুৱেলি এতিয়া স্কুল বন্ধ কৰি ছাৰখন গৈছে, আৰু এয়া মানুহ গৈ আছে নামঘৰলৈ বুলি, মন্দিৰলৈ বুলি। চাই থাকক সম্পূৰ্ণ ভিডিঅ'টো শেষলৈকে। যদি ভিডিঅ'টো চাই ভাল পালে, যদি ভাল লাগে, লাইক কমেণ্ট শ্বেয়াৰ কৰিব বুলি আশা থাকিল, লগতে ছাবস্ক্ৰাইব কৰি দিব। আহি পাই গ'লোঁ আমি, গণেশ মন্দিৰ পালোঁ আহি। এয়া চাওক, এৰিছে, বৰষুণ দি আছিলে কাৰণে বোকা হৈ আছে। বাৰু আমি ভিতৰলৈ সোমাই যাওঁ, চাওক। এয়া চাওক, বহি আছে, বহি থাকক। চাওক, আৰতি হৈ আছে। আৰতি হৈ আছে, চাওক। ফাটি গৈছে কেমেৰাটো। আৰতি কৰি আছে, চাওক, বহি আছে মানুহবিলাক, আৰতিও চলি আছে। দেখিছে, আমাৰ দাদাখন বহি আছে ইয়াত। আপুনি দান বৰঙণি একচুৱেলি ইয়াত দিবলৈ পাৰে। তো ইয়াত আমাৰ দি হৈ গ'ল, লেকিন সেইখিনি নেদেখুৱালোঁ। চাইও বান্ধি দিলে দেউৱে, চাওক। বামুণ বহি আছে, লগতে মই দেখুৱাই আছোঁ। এতিয়া নাম প্ৰসংগ হ'ব, আপোনালোকে চাই থাকক। এই চাওক, গোপিনীসকলে নাম লৈ আছে। কিছু অংশ মই আপোনালোকক দেখুৱাই দিছোঁ। একচুৱেলি আগফালৰ পৰা যাবলৈ নাপায়, কিয়নো মানুহ বহুত আছে। আগফালৰ পৰা মই নাযাওঁ, ইয়াৰ পৰাই অলপ দেখুৱাই দিছোঁ। চাওক, লাইক কমেণ্ট শ্বেয়াৰ নকৰিলেও ছাবস্ক্ৰাইব বটনটো দবাই থ'ব, লগতে এলাউটো প্ৰেছ কৰি দিব, মোৰ নতুন ভিডিঅ'বোৰ পাই থাকিবৰ কাৰণে। চাওক, ধুনীয়াকৈ নাম লৈ আছে। এয়া আমাৰ পুঠিমাৰী দৃশ্য আপোনালোকক দেখুৱালোঁ। মন্দিৰৰ পৰা ঘৰত আহি পালোঁ, আৰু ধুনীয়াকৈ ফেন দি পেলাই বহি আছোঁ, গৰম লাগিছে। ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে ছাবস্ক্ৰাইব কৰি দিব।